Hello everyone, welcome you all to my channel. আজিৰ এই ভিডিঅ'টিত আপোনালোকলৈ লৈ আহিছোঁ ৰাশিফল শিতান য'ত আপোনালোকক মই জনাম 2023 বৰ্ষৰ আহিবলগীয়া আগন্তুক 2023 বৰ্ষৰ আপোনালোকৰ ৰাশিফলসমূহ কেনে যাব আৰু ৰাশিফলৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ ভাগ্য কেনে যাব সেই বিষয় লৈ আজি আমি আলোচনা কৰিম। প্ৰথমে আপোনালোকক আমি জনাব বিচাৰিছোঁ মেঘ ৰাশিৰ ৰাশিফলসমূহ। মেঘ ৰাশিৰ ৰাশিফলত কোৱা হৈছে যে বছৰটোৰ আৰম্ভণিতে আপোনাৰ ৰাশিৰ শাসক গ্ৰহ মংগল আপোনাৰ দ্বিতীয় গৃহত পশ্চাদগামী গতিত অৱস্থান কৰিব, যিটো হৈছে বিষ ৰাশিৰ দ্বাৰা শাসিত। এই সময়ছোৱাত আপুনি আৰ্থিকভাৱে সবল হ'ব আৰু আৰ্থিক পৰিস্থিতি উন্নত কৰাৰ বাবে আপুনি কোনো প্ৰচেষ্টা নকৰাকৈ নাথাকে। অৱশ্যে আপুনি আপোনাৰ কথা আৰু আপোনাৰ কাৰ্যকলাপ নিয়ন্ত্ৰণ কৰিব লাগিব, অন্যথা আপোনাৰ সম্পৰ্কত উত্তেজনা বৃদ্ধি হোৱাৰ আশংকা আছে। উচ্চ শিক্ষাৰ বাবে শিক্ষাৰ্থীসকলে বিদেশত উচ্চ শিক্ষা গ্ৰহণ কৰিব পাৰে আৰু তেওঁলোকে এই ক্ষেত্ৰত সফলতা লাভ কৰিব পাৰিব। 2023 বৰ্ষৰ আৰম্ভণিতে এই ৰাশিৰ প্ৰেমিকসকলৰ জীৱনলৈ সুখ আনন্দ আহিব আৰু আপুনি আপোনাৰ প্ৰিয়জনক সকলো ধৰণৰ আনন্দ প্ৰদান কৰিব বিচাৰিব। আৰু পঞ্চম গৃহত মংগল গ্ৰহৰ দৃষ্টিৰ লগে লগে আপুনি আপোনাৰ সম্পৰ্ক সংশোধন কৰিবলৈ আৰু আপোনাৰ প্ৰেমেৰে আপোনাৰ প্ৰিয়জনৰ হৃদয় জয় কৰিবৰ বাবে ক্ৰোধ নিয়ন্ত্ৰণ কৰিব লাগিব। শনি আপোনাৰ দশম গৃহৰ পৰা 17 জানুৱাৰীত একাদশ গৃহত প্ৰৱেশ কৰিব, যি আপোনাৰ অৰ্থনৈতিক বিকাশৰ আৰম্ভণি সূচিত কৰিব পাৰিব। তাৰ পিছত পৰিস্থিতিবোৰ ক্ৰমান্বয়ে উন্নত হ'বলৈ আৰম্ভ কৰিব। বৃষ ৰাশিৰ ৰাশিফল 2023 বৰ্ষত কেনেকুৱা যাব, বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ তেখেতৰ ৰাশিফলসমূহ কেনেকুৱা হ'ব সেই বিষয়লৈ আমি আজি ক'বলৈ লৈছোঁ। বৃষ ৰাশিফলৰ মতে আপোনাৰ এই বৰ্ষত মধ্যমীয়া সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। যিয়েই নহওক আপুনি এই বছৰ আপোনাৰ কেৰিয়াৰৰ ক্ষেত্ৰত যথেষ্ট কষ্ট কৰিব লাগিব। এই বছৰটো প্ৰত্যাহ্বানেৰে ভৰা বছৰ, কিন্তু আপোনাৰ প্ৰচেষ্টাৰ দ্বাৰা আপুনি যথেষ্ট সফলতা প্ৰাপ্ত কৰিবলৈ সক্ষম হ'ব। 22 এপ্ৰিললৈকে একাদশ গৃহত বৃহস্পতিৰ স্থিতিৰ বাবে আপুনি কোনো আৰ্থিক অসুবিধাৰ সন্মুখীন নহয়, কিন্তু দ্বাদশ গৃহত ৰাহুৰ উপস্থিতিৰ বাবে ব্যয় বৃদ্ধি হ'ব। এই বছৰৰ মাজভাগত আপুনি বিদেশ ভ্ৰমণ কৰাৰ সুযোগ পাব পাৰে আৰু দীঘলীয়া ব্যৱসায়িক ভ্ৰমণ কৰিবলগীয়া হ'ব পাৰে। বাৰ্ষিক ৰাশিফলত ভৱিষ্যতবাণী কৰা হৈছে যে এই বছৰৰ মে' মাহ আৰু আগষ্ট মাহৰ ভিতৰত আপোনাৰ বিদেশ ভ্ৰমণৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। এই সময়ছোৱাত বৰ্ধিত ব্যয়ৰ বাবে আপোনাৰ বিত্তীয় পৰিস্থিতিৰ অৱনতি হ'ব পাৰে আৰু আপুনি এক বিত্তীয় সংকটৰ ভুক্তভোগী হ'ব পাৰে। আপুনি সাৱধানতা অৱলম্বন কৰিব লাগিব, কিয়নো 22 এপ্ৰিলৰ পৰা আৰম্ভ কৰি আপোনাৰ দ্বাদশ গৃহত বৃহস্পতিৰ ৰাহু আৰু সূৰ্যৰ সৈতে সংযোজন হ'ব, যাৰ ফলত আপোনাৰ চিকিৎসাৰ প্ৰয়োজন হোৱাৰ সম্ভাৱনা দেখা যায়। বছৰটোৰ শেষৰ 2টা মাহ নৱেম্বৰ আৰু ডিচেম্বৰ আপোনাৰ বাবে অতি ভাল প্ৰমাণিত হ'ব আৰু আপোনাৰ সকলোবোৰ প্ৰতিভা বিকাশ হ'ব। আপুনি ধৰ্মীয় কাম কৰাৰ সুযোগো লাভ কৰিব, গতিকে কাম কৰোঁতে সাৱধান হ'ব, কিয়নো আপুনি চৰকাৰী প্ৰশাসনৰ পৰা ক্ষতিপূৰণ প্ৰাপ্ত হ'ব পাৰে। এইবাৰ আহোঁ আমি মিথুন ৰাশিৰ ফলাফলসমূহৰ কাৰণে। যিসকল জাতক জাতিকা মিথুন ৰাশিৰ হয় তেওঁলোকৰ বাবে কেনেকুৱা যাব। মিথুন ৰাশিৰ ফলাফল অনুসৰি এই বছৰৰ আৰম্ভণি আপোনাৰ শাৰীৰিক আৰু আৰ্থিকভাৱে কিছু জটিল হ'ব পাৰে। ইয়াৰ কাৰণ হৈছে আপোনাৰ অষ্টম গৃহত শুক্ৰৰ সৈতে শনিৰ সংযোজন ঘটিব আৰু বছৰটোৰ আৰম্ভণিতে আপোনাৰ দ্বাদশ গৃহত মংগল আৰু পশ্চাদগামী হ'ব, কিন্তু এই বছৰতেই আপোনাৰ সমস্যাবোৰো সমাধান হ'ব, যিহেতু শনিয়ে আপোনাৰ অষ্টম গৃহ এৰি 17 জানুৱাৰীত আপোনাৰ নৱম গৃহত প্ৰৱেশ কৰিব, আপোনাৰ ভাগ্য শক্তিশালী কৰি তুলিব আৰু আপোনাৰ দাহিয়াৰ সমাপ্তি ঘটিব। আপোনাৰ পথত থকা বুধবোৰ দূৰ হ'ব, স্বাস্থ্যজনিত সমস্যা আৰু আৰ্থিক অসুবিধা হ্ৰাস হ'ব। যদিও এপ্ৰিলৰ মাজভাগৰ পিছত বিশেষকৈ 22 এপ্ৰিলত আপোনাৰ একাদশ গৃহত প্ৰৱেশ কৰি বৃহস্পতিয়ে আপোনাৰ বিত্তীয় সমৃদ্ধি আনিব আৰু যদিও বৃহস্পতি আৰু ৰাহুৰ সংযোগ এই সময়ত আপোনাৰ খুব ভাল লাভজনক প্ৰমাণিত নহ'ব, কিন্তু তথাপি আপুনি ধন প্ৰাপ্ত কৰিব পাৰে। খৰখেদাকৈ সিদ্ধান্ত লোৱা পৰিহাৰ কৰিব, কিয়নো আপুনি পিছত তাৰ বাবে অনুশোচনা কৰিবলগীয়া হ'ব পাৰে। আপোনাৰ বিত্তীয় পৰিস্থিতি শক্তিশালী হ'ব, কিয়নো বৃহস্পতি 30 অক্টোবৰত ৰাহুমুক্ত হ'ব আৰু ৰাশিচক্ৰৰ প্ৰভু বুধৰ কৃপাত আপুনি 4 জুনত কিছুমান বিশেষ অনুকূল ফলাফল প্ৰাপ্তি কৰিব পাৰে। ৰাহুৱে সেই তাৰিখত দশম গৃহৰ মাজেৰে যাত্ৰা কৰিব আৰু যাৰ ফলত ক্ষেত্ৰখনত কিছু পৰিৱৰ্তন হ'ব পাৰে। এইবাৰ আমি কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফলসমূহলৈ। কৰ্কট ৰাশিৰ ৰাশিফলে ভৱিষ্যবাণী কৰিছে যে এই বছৰৰ আৰম্ভণিতে আপোনাৰ ৰাশিচিহ্নৰ যোগফল বাহন গ্ৰহ মংগলৰ একাদশ গৃহত ছাগলীলৈ পৰিৱৰ্তন হ'ব, যি আপোনাৰ সৰ্বশ্ৰেষ্ঠ বিত্তীয় মৰ্যাদা প্ৰদান কৰিব। আপুনি কেনেদৰে টকা উপাৰ্জন কৰিব লাগিব সেই ক্ষেত্ৰত একে দিশত আগবাঢ়ি যাব আৰু সফলতা প্ৰাপ্ত কৰিব পাৰিব। যদি আপুনি এই প্ৰচেষ্টাত সফল হয়, তেন্তে ৰিয়েল ইষ্টেট ক্ৰয় আৰু বিক্ৰয়ৰ দ্বাৰা আপুনি ভাল বিত্তীয় পুৰস্কাৰ লাভ কৰিব পাৰিব। আনহাতে এই সময়ছোৱাত আপোনাৰ ৰোমান্টিক সম্পৰ্কলৈ কিছু চাপ অহাৰ সম্ভাৱনা আছে। তথাপিও আপুনি এতিয়াও নিজৰ অনন্য ধৰণেৰে প্ৰেম প্ৰকাশ কৰি
আপোনাৰ প্ৰিয়জনৰ হৃদয় জিনিবলৈ সক্ষম হ'ব পাৰিব। 17 জানুৱাৰীৰ পৰা আৰম্ভ কৰি শনি আপোনাৰ অষ্টম গৃহত প্ৰৱেশ কৰিব আৰু আপোনাৰ ধায়া আৰম্ভ হ'ব। এই সময়ছোৱাত মানসিক উত্তেজনা সামান্য বৃদ্ধি হ'ব পাৰে, কিন্তু যোগ গঠন আৰু আপুনি এতিয়াও কামত ভাল প্ৰদৰ্শন কৰিব পাৰিব। এপ্ৰিলত গুৰুত্বপূৰ্ণ গৃহ বৃহস্পতি আপোনাৰ নৱম গৃহৰ পৰা স্থানান্তৰিত হ'ব আৰু আপোনাৰ দশম গৃহত প্ৰৱেশ কৰিব, য'ত ৰাহু আৰু সূৰ্যৰ পূৰ্বৰে পৰা অৱস্থিত থাকিব। এই সময়ছোৱাত আপুনি কামত এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন অনুভৱ কৰিব পাৰে, যি আপোনাৰ ভৱিষ্যত সলনি কৰি তোলাৰ লগতে উজ্জ্বল কৰি তুলিব, কিয়নো ভৱিষ্যতে ৰাহু আপোনাৰ দশম গৃহৰ পৰা স্থানান্তৰিত হ'ব আৰু 30 অক্টোবৰত আপোনাৰ নৱম গৃহত প্ৰৱেশ কৰিব আৰু কেৱল বৃহস্পতি দশম গৃহত অৱস্থিত হ'ব। সেয়েহে আপুনি কেৰিয়াৰৰ উচ্চ শিখৰত আৰোহণ কৰিব পাৰিব আৰু বিত্তীয় সমৃদ্ধি উপভোগ কৰিবলৈ সক্ষম হ'ব। যদি আপুনি যোৱা বছৰ কোনো শ্ৰেণীত ব্যৰ্থ হৈছে, তেনেহ'লে এই বছৰ পুনৰ আৰম্ভ কৰিব পাৰে আৰু শিক্ষাৰ্থীসকলে অসামান্য মাইলৰ খুঁটি প্ৰাপ্ত কৰাৰ যোগ আছে। এয়া আছিল কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ ফলাফল। এইবাৰ আহোঁ আমি সিংহ ৰাশিৰ ৰাশিফলৰ সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল কেনেকুৱা হ'ব সেই বিষয়লৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল অনুসৰি এই বৰ্ষত সিংহ ৰাশিৰ জাতকসকলে এক মিশ্ৰিত ফলাফল আশা কৰা উচিত। বছৰটোৰ আৰম্ভণিতে আপোনাৰ ষষ্ঠ গৃহত অৱস্থান কৰা শনিয়ে আপোনাৰ শত্ৰুসকলক দুৰ্বল কৰি তুলিব, যেতিয়ালৈকে আপুনি তেওঁলোকক কিছু হাৰাশাস্তি কৰি থাকিব আৰু আপোনাক পৰাজিত কৰাৰ ক্ষেত্ৰত তেওঁলোকক বাধা প্ৰদান কৰি থাকিব পাৰিব। যিয়ে নহওক, গুৰু বৃহস্পতিয়ে আপোনাক ধৰ্মীয়ভাৱে শক্তিশালী কৰি তুলিব আৰু লগতে আপোনাৰ অষ্টম গৃহত থাকি আৰ্থিক সমস্যাৰো সৃষ্টি কৰিব পাৰে। বছৰটোৰ আৰম্ভণিতে পঞ্চম গৃহত থকা আপোনাৰ ৰাশিচক্ৰৰ প্ৰভু সূৰ্যই আপোনাৰ আৰ্থিক স্থিতি উত্তম হোৱাটো আৰু আপুনি গুৰুত্বপূৰ্ণ শৈক্ষিক উন্নতি প্ৰাপ্ত কৰাটো নিশ্চিত কৰিব। অৱশ্যে সূৰ্য আৰু বুধৰ সংযোগৰ দ্বাৰা গঠিত বুধাদিত্য যোগে আপোনাক জ্ঞান আৰু নিৰ্দেশনা প্ৰদান কৰিব। আপুনি এজন ভাল শিক্ষাৰ্থী হিচাপেও বিবেচিত হ'ব পাৰে। ৰাশিফলৰ পূৰ্বানুমান অনুসৰি এপ্ৰিল মাহটো সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে গুৰুত্বপূৰ্ণ হ'ব, কিয়নো পঞ্চম গৃহত প্ৰভু বৃহস্পতি 22 এপ্ৰিলত আপোনাৰ নৱম গৃহলৈ গমন কৰি ই সম্পদ আৰু যিকোনো প্ৰকাৰৰ পূৰ্বপুৰুষৰ সম্পত্তি প্ৰদান কৰাৰ সামৰ্থ্য আনি দিব পাৰে। অৱশ্যে আপুনি এই ক্ষেত্ৰত ৰাহু বৃহস্পতিৰ চণ্ডাল যুগৰ বাবে কিছু সময়ৰ বাবে যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাটো স্থগিত ৰাখিব লাগিব। মে আৰু আগষ্টৰ মাজত যিকোনো গুৰুত্বপূৰ্ণ কাম কৰাটো পৰিহাৰ কৰা উচিত, অন্যথা কোনো সমস্যাৰ সৃষ্টি হ'ব পাৰে। আগষ্টৰ পৰা আৰম্ভ কৰি আপোনাৰ গ্ৰহবোৰৰ পৰিৱৰ্তন ক্ৰমান্বয়ে সামঞ্জস্যৰ দিশে আগবাঢ়িব আৰু আপোনাৰ বাবে সফলতা কঢ়িয়াই আনিব পাৰিব। আপুনি কাৰ্যকৰী প্ৰস্তুতি কৰিবলৈ সক্ষম হ'ব আৰু 30 অক্টোবৰত যেতিয়া ৰাহু অষ্টম গৃহত প্ৰৱেশ কৰিব আৰু নৱম গৃহত কেৱল বৃহস্পতি থাকিব, তেতিয়া আপুনি আপোনাৰ সমগ্ৰ ধৰ্মীয় যাত্ৰা কৰাৰ সুযোগ প্ৰাপ্তি কৰিব পাৰিব। অৱশ্যে নৱম গৃহত ৰাহুৰ অৱস্থিতিয়ে অপ্ৰত্যাশিত আৰ্থিক ক্ষতি, আৱেগিক দুখ বা শাৰীৰিক ক্ষতি কৰাৰ সম্ভাৱনা আছে, সেয়ে সাৱধানতাৰে আগবাঢ়ক। এইবাৰ আমি কন্যা ৰাশিৰ ৰাশিফলৰ ক্ষেত্ৰত কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল অনুসৰি জানুৱাৰী মাহত মকৰ ৰাশিত থকা আপোনাৰ নৱম গৃহত মংগল গ্ৰহৰ প্ৰৱেশ ঘটিব। ফলস্বৰূপে আপুনি কিছুমান অপ্ৰত্যাশিতভাৱে ইতিবাচক ফলাফল প্ৰাপ্ত কৰিব পাৰে। অৱশ্যে আপুনি আশা কৰা ঘটনাবোৰৰ ফলত আপোনাৰ ভাগ্যৰ অৱনতি হ'ব পাৰে, কিন্তু যদিহে আপোনাৰ পৰ্যাপ্ত আত্মবিশ্বাস থাকে, তেন্তে আপোনাৰ ক্ষেত্ৰত ভাল ঘটনাই ঘটিব। শনিয়ে বছৰটোৰ আৰম্ভণিতে শুক্ৰৰ পঞ্চম গৃহত থাকি আৰু 17 জানুৱাৰীত আপোনাৰ ষষ্ঠ গৃহত প্ৰৱেশ কৰি ৰোমান্টিক সম্পৰ্ক তীব্ৰ কৰি তুলিব পাৰে। ই আপোনাৰ বাবে সৰ্বশ্ৰেষ্ঠ সম্ভৱ পৰিস্থিতি আনিব পাৰে আৰু আপুনি অনুকূল কামৰ অৱস্থা প্ৰাপ্ত কৰিব পাৰে। বিবাদ আৰু সমস্যাৰ চক্ৰ সমাপ্ত হ'ব। আপুনি আপোনাৰ প্ৰতিদ্বন্দ্বীসকলক পৰাজিত কৰিব পাৰিব, যাতে তেওঁলোকে আপোনাক অশান্তি কৰিব নোৱাৰে আৰু আপুনি আপোনাৰ কেৰিয়াৰত সফল হ'ব পাৰে। আপোনাৰ সপ্তম গৃহত বৃহস্পতিৰ উপস্থিতিৰ ফলত আপোনাৰ সম্পৰ্ক আৰু অধিক শক্তিশালী হ'ব, যি বৈবাহিক উত্তেজনাও হ্ৰাস কৰিব পাৰে। ইয়াৰ পিছত এপ্ৰিলত বৃহস্পতি আপোনাৰ অষ্টম গৃহত প্ৰৱেশ কৰাৰ ফলস্বৰূপে ধৰ্মৰ ওপৰত আপোনাৰ বিশ্বাস অধিক শক্তিশালী হৈ উঠিব। আপোনাৰ শহুৰ পৰিয়ালৰ এজন সদস্যৰ বিবাহৰ বাবে আপুনি তেওঁলোকৰ সৈতে সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক ৰাখিবলৈ সফল হ'ব আৰু বিবাহ অনুষ্ঠানত উপস্থিত থকাৰ সুযোগ লাভ কৰিব। আপুনি এজন শিক্ষাৰ্থী হিচাপেও সফল হ'ব পাৰে, কিন্তু আপুনি যথেষ্ট পৰিশ্ৰম কৰিব লাগিব। শনিয়ে আপোনাৰ কামত আন্তৰ্জাতিক ভ্ৰমণৰ যোগো সৃষ্টি কৰিব পাৰে।
30 অক্টোবৰত ৰাহু আপোনাৰ সপ্তম গৃহত প্ৰৱেশ কৰাৰ সময়ত আপোনাৰ অষ্টম গৃহত থকাৰ বাবে স্বাস্থ্যজনিত সমস্যাই দেখা দিব পাৰে। সেয়েহে আপুনি এই বিষয়বোৰৰ প্ৰতি সতৰ্ক হৈ থকা উচিত। এয়া আছিল কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল। ইয়াৰ পিছতে আমি আহোঁ তুলা ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল শিতানলৈ। 2023 চনত তুলা ৰাশিৰ ফলত ভৱিষ্যবাণী কৰা হৈছে যে তুলা ৰাশি চিহ্নৰ অধীনত জন্মগ্ৰহণ কৰা ব্যক্তিসকলে নতুন বছৰৰ আৰম্ভণিতে ঘৰ বা তেওঁলোকৰ সপোনৰ গাড়ীখন ক্ৰয় কৰিবলৈ সুযোগ লাভ কৰিব পাৰে। আপোনাৰ সম্পত্তিৰো বৃদ্ধি হ'ব। আপুনি আপোনাৰ কামৰ ক্ষেত্ৰত যথেষ্ট পৰিশ্ৰম কৰিব। 17 জানুৱাৰীত আপোনাৰ যোগকাৰক গ্ৰহ শনি আপোনাৰ চতুৰ্থ গ্ৰহৰ পৰা পঞ্চম গৃহলৈ যোৱা পৰিলক্ষিত হ'ব। এই সময়ছোৱাত প্ৰেমৰ সম্পৰ্কবোৰ পৰীক্ষা হ'ব পাৰে। যদি আপুনি আপোনাৰ সংগীৰ প্ৰতি বিশ্বাসী হৈ থাকে তেন্তে আপোনাৰ বান্ধোন অধিক শক্তিশালী হ'ব, অন্যথা ই বিচ্ছিন্ন হোৱাৰ আশংকা আছে। এই বছৰটো তুলা ৰাশিৰ শিক্ষাৰ্থীসকলৰ বাবে কঠোৰ পৰিশ্ৰমেৰে পৰিপূৰ্ণ বছৰ হ'ব। শনিয়ে আপোনাৰ বাবে যথেষ্ট পৰিশ্ৰম কৰিব, কিন্তু এই কঠোৰ পৰিশ্ৰমে আপোনাক সহায় কৰিব আৰু আপোনাক পৰীক্ষাত সফলতা প্ৰদান কৰিব পাৰিব। তাৰপিছত যেতিয়াই ই সপ্তম গৃহলৈ যাব তেতিয়া বিবাহিত জীৱনৰ সমস্যাবোৰ দূৰ হ'ব আৰু আপোনাৰ পত্নীৰ মাজৰ ঘনিষ্ঠতা বৃদ্ধি পাব। আপোনালোক দুয়োজন আপোনালোকৰ ঘৰখনক সুন্দৰ কৰি গঢ়ি তুলিবলৈ চেষ্টা কৰিব লাগিব। এই সময়ছোৱাত ব্যৱসায় বৃদ্ধিৰ বাবে উৎকৃষ্ট সুযোগ লাভ কৰিব পাৰিব, কিন্তু যিহেতু বৃহস্পতি আৰু ৰাহু একত্ৰ হ'ব, সেয়ে আপুনি যিকোনো বেলেগ ধৰণৰ পৰিকল্পনা কৰাটো পৰিহাৰ কৰিব লাগিব, কিয়নো বৃহস্পতি আৰু ৰাহুৱে আপোনাৰ খ্যাতি অনিষ্ট কৰিব পাৰে আৰু বিত্তীয় ক্ষতি সাধন কৰিবও পাৰে। আপুনি অক্টোবৰৰ পিছত আপোনাৰ বিৰোধীসকলক পৰাজিত কৰিব পাৰিব যেতিয়া ৰাহু ষষ্ঠ গৃহত প্ৰৱেশ কৰিব আৰু বৃহস্পতি সপ্তম গৃহত থকাৰ বাবে আপোনাৰ দাম্পত্য আৰু বৃত্তিগত জীৱন দুয়োটাই সমৃদ্ধি হ'ব। এয়াই আছিল তুলা ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফলৰ শিতান। এইবাৰ আহোঁ আমি বৃশ্চিক ৰাশিৰ ৰাশিফলৰ শিতানলৈ। বৃশ্চিক ৰাশিৰ ৰাশিফলে সূচায় যে নতুন বছৰৰ বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এক সৌভাগ্যৱান বছৰ হ'ব, কিয়নো শনি তৃতীয় আৰু পঞ্চম গৃহত থাকিব, যি আপোনাক ব্যৱসায়ত বিপদাশংকা ল'বলৈ আৰু আপোনাৰ উদ্যোগ আগুৱাই নিবলৈ উৎসাহিত কৰিব। বৃহস্পতিয়ে আপোনাক নিজৰ প্ৰচেষ্টাৰ দ্বাৰা অসামান্য বিত্তীয় সফলতা অৰ্জন কৰাৰ ক্ষেত্ৰত সমৰ্থৱান কৰি তুলিব। আপুনি এগৰাকী শিক্ষাৰ্থী হিচাপে নিজৰ বাবে এক ইতিবাচক খ্যাতি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ব আৰু আপোনাৰ মন শিক্ষাৰ প্ৰতি আকৰ্ষিত হ'ব। আপুনি আপোনাৰ সন্তানৰ অগ্ৰগতিৰ বিষয়েও ভাল খবৰ লাভ কৰিব পাৰিব, যি আপোনাৰ প্ৰেমৰ সম্পৰ্ক শক্তিশালী কৰি তুলিব আৰু আপোনাৰ প্ৰেমাস্পদৰ সৈতে অধিক প্ৰেমত পেলাব। বছৰটোৰ প্ৰথমাৰ্ধ আপোনাৰ বাবে যথেষ্ট সৌভাগ্যৱান হ'ব, কিয়নো আপুনি কিছুমান চমৎকাৰ অনুষ্ঠানত উপস্থিত থকাৰ সুযোগ লাভ কৰিব পাৰিব। 17 জানুৱাৰীত শনি চতুৰ্থ গৃহত প্ৰৱেশ কৰাৰ পিছত স্থানান্তৰৰ সুযোগ থাকিব। 22 এপ্ৰিলত বৃহস্পতি আপোনাৰ ষষ্ঠ গৃহত উপস্থিত থাকি ৰাহু আৰু সূৰ্যৰ সৈতে মিলিত হ'ব। এই সময়ছোৱাত আপুনি স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হ'ব পাৰে, যাৰ ভিতৰত আছে আপোনাৰ পেটৰ সমস্যা, মেদবহুলতা, কলেষ্ট্ৰল বৃদ্ধি আৰু যিকোনো ধৰণৰ গ্ৰন্থি বৃদ্ধি ইত্যাদি। 30 অক্টোবৰৰ পিছত আপুনি কিছুমান সমস্যাৰ পৰা সকাহ পাব যেতিয়া ৰাহুৱে চিহ্ন সলনি কৰাৰ পিছত পঞ্চম গৃহত প্ৰৱেশ কৰিব আৰু বৃহস্পতি অকলে ষষ্ঠ গৃহত থাকিব, যাৰ ফলত আপোনাৰ বিদেশলৈ যোৱাৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। এয়াই আছিল বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল শিতান। এইবাৰ আমি আহোঁ ধনু ৰাশিৰ ৰাশিফল শিতানলৈ। 2023 বৰ্ষতো ধনু ৰাশিৰ জাতকসকলৰ বাবে ফলপ্ৰসূ প্ৰমাণিত হ'ব, কিয়নো বছৰটোৰ আৰম্ভণিতে শনি দেৱতা দ্বিতীয় গৃহত উপস্থিত হৈ থাকিব পাৰিব। অৱশ্যে 17 জানুৱাৰীত শনি দেৱতা তৃতীয় গৃহলৈ যাত্ৰা কৰিব, যি আপোনাৰ সাহসিকতা আৰু শক্তি উন্নত কৰি তুলিব পাৰিব। আপুনি বিদেশ ভ্ৰমণ আৰু কম দূৰত্ব ভ্ৰমণত সুযোগ লাভ কৰিব আৰু আপোনাৰ নিজৰ প্ৰচেষ্টাৰ ফলত ভাল সফলতা অৰ্জন কৰিব পাৰিব। 28 মাৰ্চৰ পৰা 27 এপ্ৰিলৰ ভিতৰত আপোনাৰ ৰাশি প্ৰভু বৃহস্পতি দেৱতাৰ নক্ষত্ৰীয় অৱস্থাৰ ফলত চাকৰিৰ ক্ষেত্ৰত কিছু বাধা আহিব পাৰে, কিন্তু আপুনি স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ সন্মুখীন হ'ব পাৰে। আপুনি এপ্ৰিল মাহত আপোনাৰ ৰোমান্টিক সম্পৰ্কত সাৱধানতা অৱলম্বন কৰিব লাগিব, কিয়নো বৃহস্পতিয়ে ৰাহুৰ সৈতে পঞ্চম গৃহত প্ৰৱেশ কৰিব আৰু গুৰু চণ্ডাল দশা সৃষ্টি কৰিব। যদি আপুনি সাৱধান নহয় তেন্তে আপোনাৰ প্ৰেমৰ সম্পৰ্ক বেয়াকৈ শেষ হ'ব পাৰে আৰু আপোনালোক দুয়োৰে পৰস্পৰৰ সৈতে সমস্যাৰ সন্মুখীন হ'ব। এটা শাৰীৰিক সমস্যাও হ'ব পাৰে, ই সমস্যাৰ সৃষ্টি কৰিব পাৰে। ইয়াৰে উপৰিও যদি আপুনি বিবাহিত তেনেহ'লে আপোনাৰ সন্তানৰ ক্ষেত্ৰত সমস্যাই দেখা দিব পাৰে, যাৰ ফলস্বৰূপে তেওঁলোকৰ সৈতে আপোনাৰ ভাৱ বিনিময় প্ৰভাৱিত হ'ব পাৰে। আপুনি সন্তানৰ সংগ, শিক্ষা আৰু স্বাস্থ্যৰ বিষয়ে অৱগত হোৱা উচিত, কিয়নো তেওঁ অনিৰ্ভৰযোগ্য উৎসৰ পৰামৰ্শৰ ওপৰত ভিত্তি কৰি দুৰ্বল সিদ্ধান্ত ল'ব পাৰে, যি আপোনাক পিছত বিপদত পেলাব পাৰে। এই সময়ছোৱা আৰ্থিকভাৱে সমৃদ্ধিশালী হ'ব, আপুনি উন্নতি লাভ কৰিব আৰু শাৰীৰিকভাৱে স্বাস্থ্যৱান হোৱাৰ দিশে আগবাঢ়িব। বৃহস্পতি আপোনাৰ পঞ্চম গৃহত অকলে থাকিব আৰু শনি আপোনাৰ তৃতীয় গৃহত থাকিব। শিতান। এইবাৰ আমি আহোঁ মকৰ ৰাশিৰ ৰাশিফল শিতানলৈ।
য'ত কোৱা হৈছে 2023 চনত মকৰ ৰাশিৰ ৰাশিফল অনুসৰি 2023 বৰ্ষটোৱে মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে সৰ্বশ্ৰেষ্ঠ ফলাফল আনি দিব পাৰে। শনি আপোনাৰ দ্বিতীয় গৃহত প্ৰৱেশ কৰিব আৰু ভাল আৰ্থিক স্থিতি প্ৰতিনিধিত্ব কৰা গ্ৰহলৈ ৰূপান্তৰিত হ'ব। আপোনাৰ পৰিয়াল সম্প্ৰসাৰিত হ'ব, আৰ্থিকভাৱে লাভান্বিত হ'ব, সম্পত্তি ক্ৰয় আৰু বিক্ৰীৰ পৰা ভাল লাভ প্ৰাপ্ত কৰিবলৈ আপুনি সক্ষম হ'ব আৰু আপুনি মাটিৰ টুকুৰা ক্ৰয় কৰিব বা ঘৰ নিৰ্মাণ কৰাৰ ক্ষেত্ৰতো সফলতা লাভ কৰিব পাৰিব। যদিও এই সময়ত শহুৰ পৰিয়ালৰ সৈতে সমস্যা থাকিব পাৰে, তথাপি আপোনাৰ ভাল সম্পৰ্ক স্থিতিয়ে আপোনাক অসংখ্য কাম কৰাৰ সুযোগ প্ৰদান কৰিব, যি আপোনাৰ আত্মবিশ্বাস বৃদ্ধি কৰিব। আপোনাৰ পঞ্চম গৃহত প্ৰভু শুক্ৰ 2 এপ্ৰিলৰ পৰা 2 মে পৰ্যন্ত পঞ্চম গৃহত থাকিব। যিহেতু শুক্ৰই আপোনাৰ পঞ্চম গৃহত শাসন কৰে, সেয়ে এই সময়ছোৱা আপোনাৰ সন্তানৰ বাবে আৰু যদিহে আপুনি এগৰাকী শিক্ষাৰ্থী তেনেহ'লে আপোনাৰ শৈক্ষিক প্ৰদৰ্শনৰ বাবে ভাল হ'ব। ঘৰত কিছু বিবাদ হ'ব পাৰে, কাৰণ এপ্ৰিলত বৃহস্পতি আপোনাৰ চতুৰ্থ গৃহত প্ৰৱেশ কৰাৰ সময়ত ৰাহু ইতিমধ্যে তাত উপস্থিত থাকিব। 3 নৱেম্বৰৰ পৰা 25 ডিচেম্বৰৰ ভিতৰত আপোনাৰ আত্মবিশ্বাস হ্ৰাস হোৱাৰ সম্ভাৱনা থকা স্বত্বেও আপোনাৰ কেৰিয়াৰত উৎকৃষ্ট সফলতা লাভ কৰাৰ যথেষ্ট সম্ভাৱনা আছে। ইয়াৰ কাৰণ হৈছে আন গ্ৰহবোৰৰ প্ৰভাৱ। এয়ে আছিল মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল। এইবাৰ আমি আহোঁ কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল শিতানলৈ। কুম্ভ ৰাশিফলে কৈছে যে এই বছৰটো কুম্ভ ৰাশিৰ জাতকসকলে নতুন অগ্ৰগতিৰ মিঠা ফল লাভ কৰিব পাৰিব। বছৰটোৰ আৰম্ভণিতে আপুনি সমস্যাবোৰ পৰিহাৰ কৰিব পাৰিব আৰু আপোনাৰ ব্যয়ৰ ওপৰত চকু ৰাখিব পাৰিব। কিন্তু 17 জানুৱাৰীত আপোনাৰ ৰাশিফল আপোনাৰ নিজৰ ৰাশিত প্ৰৱেশ কৰি আপোনাক অতি ইতিবাচক বাৰ্তা প্ৰদান কৰিব আৰু আপোনাৰ বিত্তীয় স্থিৰতা প্ৰাপ্ত কৰিবলৈ সক্ষম কৰিব। আপুনি বৈদেশিক বাণিজ্য সফলতা লাভ কৰিব আৰু ভাল বৈদেশিক সম্পৰ্কও গঢ়ি তুলিব পাৰিব। যদি আপোনাৰ ৰাশি প্ৰভু আপোনাৰ চিহ্নত পৰে, তেনেহ'লে আপুনি 32টা সফলতা প্ৰাপ্ত কৰিব পাৰিব। আপুনি অনুশাসন বজাই ৰাখি কামৰ ক্ষেত্ৰত আগবাঢ়িব, নতুন ব্যৱসায়িক চুক্তি গঠন হ'ব আৰু আপুনি নতুন ব্যক্তিক লগ পাব, যিয়ে আপোনাৰ গ্ৰাহক সম্প্ৰসাৰিত কৰিব পাৰে। আপোনাৰ বৈবাহিক জীৱনৰ চাপ হ্ৰাস কৰাৰ বাবে আপুনি এক গুৰুত্বপূৰ্ণ পদক্ষেপ ল'ব আৰু আত্মনিয়ন্ত্ৰণ বজাই ৰাখিবৰ বাবে চেষ্টা কৰিব। এপ্ৰিল মাহত বৃহস্পতি আপোনাৰ তৃতীয় গৃহৰ মাজেৰে যাত্ৰা কৰিব। ভাই ভনীসকলে শাৰীৰিক আৰু আন ক্ষেত্ৰত সমস্যা আৰু অসুবিধাৰ সন্মুখীন হ'ব পাৰে, কিন্তু আপোনাৰ সাহস আৰু শক্তি বৃদ্ধি হোৱাৰ লগে লগে কম দূৰত্ব ভ্ৰমণ আৰু কিছু ধৰ্মীয় ভ্ৰমণৰ অধিক সুযোগ প্ৰাপ্ত আপোনাৰ হ'ব পাৰে। তাত এনে লোকো থাকিব যি আপোনাক শান্তি আৰু শিথিলতা প্ৰদান কৰিব আৰু আপোনাৰ মানসিক চাপ আঁতৰ কৰিব। এপ্ৰিল আৰু মে মাহৰ ভিতৰত পাৰিবাৰিক সম্পৰ্কৰ উন্নত হ'ব আৰু নতুন বাহন লাভৰ সুযোগ আছে। ব্যয় হ্ৰাস হ'ব আৰু এক সুন্দৰ বিত্তীয় পৰিস্থিতি স্থাপন হ'ব। এয়া আছিল কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল। ইয়াৰ পিছতে আমি অন্তিমটো ৰাশিফলৰ ক্ষেত্ৰলৈ আহোঁ, যিটো মীন ৰাশি। সেই মীন ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল কেনেকুৱা হ'ব এই বিষয়ে আমি জনাব বিচাৰিছোঁ। বছৰটোৰ আৰম্ভণি অতি অনুকূল হ'ব, কিয়নো আপোনাৰ ৰাশি প্ৰভু বৃহস্পতি আপোনাৰ নিজৰ ৰাশিত থাকিব আৰু আপোনাৰ প্ৰতিটো সমস্যাৰ পৰা ৰক্ষা কৰিব। অৱশ্যে 2023 বৰ্ষটো মীন ৰাশিৰ লোকসকলৰ বাবে সমানে উত্থান পতনৰ বৰ্ষ হিচাপে প্ৰমাণিত হ'ব পাৰে। ই আপোনাক সিদ্ধান্ত লোৱাৰ সামৰ্থ্য প্ৰদান কৰিব আৰু আপুনি বহুতো গুৰুত্বপূৰ্ণ সমস্যা সমাধান কৰিবৰ বাবে নিজৰ জ্ঞান ব্যৱহাৰ কৰিব পাৰিব। আপোনাৰ কেৰিয়াৰ বা আপোনাৰ ব্যক্তিগত জীৱনেই হওক অথবা আপোনাৰ সন্তানৰ সৈতে জড়িত যিকোনো কথা বা ভাগ্যই হওক, আপুনি বৃহস্পতিৰ কৃপাৰ বাবে এই সকলোবোৰ ক্ষেত্ৰত সফলতা প্ৰাপ্তি কৰিব পাৰিব। যি কি নহওক, 17 জানুৱাৰীত শনি আপোনাৰ একাদশ গৃহত প্ৰৱেশ কৰিব। এই সময়ছোৱাত ভৰিৰ আঘাত, ভৰিৰ বিষ, চকুৰ পানী ওলাই থকা আৰু অত্যাধিক টোপনি অহা ইত্যাদি সমস্যা হ'ব পাৰে, যি অপ্ৰত্যাশিত ব্যয় আৰু শাৰীৰিক সমস্যা বৃদ্ধি কৰিব পাৰে। সাৱধানতা অৱলম্বন কৰাটো যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব আপোনাৰ বাবে। ৰাশিচক্ৰৰ শাসক বৃহস্পতি 22 এপ্ৰিলত দ্বিতীয় গৃহত প্ৰৱেশ কৰিব আৰু ৰাহুৰ সৈতে একত্ৰ হ'ব। মে আৰু আগষ্টৰ ভিতৰত আপুনি বিশেষকৈ গুৰু চণ্ডাল দশাৰ প্ৰভাৱ অনুভৱ কৰিব, যাৰ ফলত স্বাস্থ্য সম্পৰ্কীয় সমস্যা বৃদ্ধি পাব পাৰে। আপোনাৰ পৰিয়ালত উত্তেজনা বৃদ্ধি হ'ব পাৰে আৰু পাৰিবাৰিক বিবাদ যথেষ্ট পৰিমাণে বৃদ্ধি হ'ব পাৰে। যদি আপুনি পৈতৃক ব্যৱসায় চলাই আছে, তেন্তে ইয়াৰ বাবে আপুনি বুদ্ধিমাত্ৰাৰে আগবাঢ়িব লাগিব। সেয়েহে এই সময়ত এক অসুবিধাও হ'ব পাৰে। অৱশ্যে যেতিয়া ৰাহুৱে 30 অক্টোবৰত আপোনাৰ ৰাশিত প্ৰৱেশ কৰিব আৰু দ্বিতীয় গৃহত বৃহস্পতি দেৱতাক অকলে এৰি যাব, তেতিয়া অৰ্থনৈতিক প্ৰগতি হ'ব, পাৰিবাৰিক সমস্যাৰ সমাপ্তি হ'ব, স্বাস্থ্যৰ সমস্যা হ্ৰাস পাব আৰু সকাহ অনুভৱ কৰিব। এয়াই আছিল আজিৰ আমাৰ ৰাশিফল শিতান। 2023 বৰ্ষটো আপোনালোকৰ প্ৰত্যেকৰে ৰাশি অনুযায়ী আপোনালোকৰ ভাগ্য কেনেকৈ নিয়ন্ত্ৰিত হ'ব, কি ধৰণে পৰিচালিত হ'ব, সকলোবিলাক আমি আপোনালোকক জনালোঁ। আশা কৰোঁ আপোনালোকে সকলোৱে এই ভিডিঅ'টি চাই নিশ্চয় ভাল পাইছে, আৰু যদি ভাল পাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।